গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এবাৰ শিৱসাগৰত হিন্দু জাগৰণ মঞ্চৰ গুণ্ডাগিৰি আৰু আমি জনাইছো শিৱসাগৰত হিন্দু জাগৰণ মঞ্চৰ একাংশ বিজেপি কৰ্মীৰ গুণ্ডাগিৰি আৰু শিলাদিত্য দেৱ সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰোঁতে সাংবাদিকক আক্ৰমণৰ চেষ্টা গুণ্ডাবাহিনী আৰু আমি জনাইছো বিজেপিৰ নেতাৰ উপস্থিত থকাৰ সময়তে অভব্য আচৰণ হিন্দু জাগৰণ মঞ্চৰ আৰু প্ৰতিবাদী কাৰ্যসূচীত অভব্য আচৰণ সাংবাদিকক আৰু আমি টাইমেটৰ দৰ্শকসকলক জনাইছো শিৱসাগৰত হিন্দু জাগৰণ মঞ্চৰ একাংশ বিজেপি কৰ্মীৰ গুণ্ডাগিৰি আৰু এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিৱসাগৰত আৰু আমি দেখুৱাইছো এইসমূহ দৃশ্য আৰু শেহতীয়া দৃশ্যাংশ এনেধৰণে সাংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হয় হিন্দু জাগৰণ মঞ্চৰ একাংশ গুণ্ডা আৰু একাংশ বিজেপি নেতাৰ উপস্থিতিতেই এনেধৰণে সাংবাদিকলৈ চুচালয় আক্ৰমণৰ বাবে হিন্দু জাগৰণ মঞ্চৰ গুণ্ডা বাহিনী আমি জনাইছো সৰ্বোচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণত চলি থকা এনআৰচিৰ কাম-কাজ ভুল বুলি দাবী কৰি শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল হিন্দু জাগৰণ মঞ্চই আৰু শিৱসাগৰত এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল হিন্দু জাগৰণ মঞ্চ আৰু উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক সম্পাদক ভৱেন মোহন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল কটকী আৰু অশ্বিনী চেতিয়া আৰু শিৱসাগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক হেমন্ত গগৈসহ বিজেপিৰ জিলা নেতৃত্ব উপস্থিত আছিল আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু ইয়াৰ পাছতে সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিছিল শিলাদিত্য দেৱ সন্দৰ্ভত আৰু সাংবাদিকে হিন্দু জাগৰণ মঞ্চৰ নেতাক প্ৰশ্ন কৰিছিল যে শিলাদিত্য দেৱে 1971 চনৰ 25 মাৰ্চৰ পাছত অসমলৈ অহা বুলি বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি আহিছিল আৰু এই প্ৰশ্ন সোধাৰ পাছতেই একাংশ হিন্দু জাগৰণ মঞ্চৰ গুণ্ডা সাংবাদিকক প্ৰহাৰ কৰিবলৈ উদ্যত হয় আৰু ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে আমি এইসমূহ দৃশ্যাংশ দেখুৱাইছো টাইমেটৰ দৰ্শকসকলক আৰু এনেধৰণে সাংবাদিকক বিজেপি নেতাৰ উপস্থিতিতে সাংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হয় হিন্দু জাগৰণ মঞ্চৰ গুণ্ডা বাহিনী